নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল কল্পনা কালেকশনলৈ স্বাগতম জনাইছো। আজি মই আপোনালোকক এটা ভাল খবৰ দিবলৈ লাইছো। প্ৰথমতে অহা দেওবাৰে মোৰ এখন নতুন বিপণী দোকান আৰম্ভ কৰিবলৈ ওলাইছো। স্থান হৈছে ডিগবৈ টিংৰাই। সেইকাৰণে মই আপোনালোক সকলোকে সেই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছো। আৰু এইকেইদিন সেই তাৰ কাৰণে ব্যস্ত হৈ থকাৰ কাৰণে মই ভিডিঅ' দিব পৰা নাই। তথাপি মই ভাবিলো আজি এটা ভিডিঅ' আপোনালোকৰ আগলৈ আগবঢ়াও, কাৰণ বিহু পালেহিয়ে নহয়। প্ৰথমতে মই আপোনালোকলৈ দেখুৱাবলৈ ওলাইছো নুনি কটনৰ যোৰা। চাওকচোন, এইযোৰ এযোৰ নুনি কটনৰ যোৰা। এইখন চাওকচোন মেখেলা, হালধীয়া ইয়েলো কালাৰত ৰঙা বুটা, ৰঙা ফুল। আৰু এইখন মেখেলা চাওকচোন আপোনালোকে, এইখন হালধীয়া ৰঙত ৰঙা বুটা, ৰঙা ৰঙৰ আৰু সিলভাৰ গুণাৰে কাম কৰা আছে। ইমান ধুনীয়া লাগিছে ন কাপোৰযোৰ। নুনি কটনৰ সফট, নুনি কটনৰ কাপোৰবোৰ এনেও সফটে হয়। এইটো ব্লাউজ পিচ, চাওক এটা পাৰি আছে। এইটো ব্লাউজ পিছত খুব ধুনীয়া কাপোৰযোৰ, ইমান ধুনীয়া, একদম মানে গৰ্জিয়াছ, বৰ ধুনীয়া। ইয়াৰ এতিয়া মই চাদৰখন দেখুৱাব ওলাইছোঁ আপোনালোকক। চাওকচোন চাদৰখন গোটেইখনতে এনেকৈ বুটা আছে। চাওক গোটেইখনতে বুটা আছে। ইয়াত এইকেইটা চাইড পাৰিকেইটাও ধুনীয়া। কাপোৰযোৰ একদম দহি পটি কৰি ল'লে বৰ ভাল লাগিব। আপোনালোকে চাওক চাদৰখন, এইটো চাদৰ, কিছু ধুনীয়া চাদৰখন। ইয়াৰ মূল্য হৈছে 2200 টকা। ইয়াৰ মূল্য নুনি কটনৰ একদম কম মূল্যত পাইছে আপোনালোকে, মাত্ৰ 2200 টকা। চাওক ইমান ধুনীয়া এযোৰ কাপোৰ। এইবাৰ মই দেখুৱাইছোঁ বেলেগ এযোৰ কাপোৰ নুনি কটনৰে। চাওকচোন এইযোৰটো কলা বুটা আছে। কাপোৰযোৰ ধুনীয়া। এইখন মেখেলা, চাওক মেখেলা যথেষ্ট আহল বহল মেখেলাখন। তাৰপিছত দেখুৱাইছোঁ ইয়াৰ এটা ব্লাউজ পিচ। ব্লাউজ পিছত এটা পাৰি আছে। এই ব্লাউজ পিছত ব্লাউজ পিচ। এখন চাদৰ, চাওকচোন চাদৰখন এইকেইটা পাৰি, চাইড পাৰি। আচলতে কাপোৰবোৰ এনেকৈ ইমান এটা ধৰিব নোৱাৰি যেতিয়ালৈকে আপোনালোকে দহি পটি কৰি নলয়। দহি পটি কৰি ল'লে যিকোনো কাপোৰেই একদম ভাল দেখি। এইযোৰ চাওক আপোনালোকে। ইয়াৰ পিছত মই দেখুৱাইছোঁ আপোনাৰ গামোচা। মই ইমানেই ষ্টক কৰিছিলোঁ, গামোচা সকলো শেষ হৈ গ'ল। আকৌ বহুতে বিচাৰিছিলে, এতিয়া আকৌ ষ্টক হৈছে। সেইকাৰণে মই গামোচাবোৰ দেখুৱাই দিছোঁ আপোনালোকক। চাওক 5খনত 1000 টকা, শ্বিপিং চাৰ্জ এক্সট্ৰা হ'ব। চাওক এইবোৰ, এইটো এটা, তাৰপিছত এইখন এখন, এইটো এটা ফুলৰ, এইটো এটা ফুলৰ। এয়া আপোনালোকে 5খন অৰ্ডাৰ কৰিলে বিভিন্ন ফুলৰ আপোনালোকে এখন পাব। 5টা ফুলৰ পাব। তাৰে মই এখন বাৰু মেলি দেখুৱাই দিছোঁ। যথেষ্ট দীঘল, আহল বহল একদম গামোচাবোৰ। এইখন চাওকচোন, এয়া চাওক বহল আৰু দীঘল। চাওকচোন কিমান দীঘল গামোচাখন। এইখন দুইটা ফালে ফুল আছে, কিছুমানত এফালে ফুল আছে। এইখনত এটা চাইডে আছে, এয়া এটা চাইডে ফুল আছে, আৰু এটা চাইডে আগ দিয়া আছে। আপোনালোকে ল'ব পাৰিব। এতিয়া বিহুত আৰু লাগিবই নহয়, সকলোৱে লৈছেই। এইবোৰ পকোৱা সূতাৰ হেণ্ডমেড, একদম ধুনীয়া। আকৌ এবাৰ দেখুৱাই দিছোঁ মই। আপোনালোকে যোনকেইখনে পচন্দ কৰিব সেইকেইখন স্ক্ৰীনশ্বট মাৰি দিলে সেইকেইটাকে পঠিয়াই দিয়া হ'ব। চাওক এয়া। ইয়াৰ পিছত মই দেখুৱাবলৈ ওলাইছোঁ আপোনালোকক পদ্মিনী যোৰা। চাওকচোন এযোৰ পদ্মিনী যোৰা। এইযোৰ ইমান ধুনীয়া লাগিছে কাপোৰযোৰ, একদম মানে বহুত ধুনীয়া। চাওকচোন এইখন মেখেলা যথেষ্ট আহল বহল। এই ৰঙাত হালধীয়া আৰু সেউজীয়া বুটাৰ কাম কৰা আছে, ইমান ভাল লাগিছে। এইখন মেখেলাখন, এইকেইটা চাইড পাৰি, ইয়াৰ এটা ব্লাউজ পিচ।
ব্লাউজ পিচটো যথেষ্ট আহল বহল। এই কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ শাৰীত পৰে তেতিয়াহ'লে আপোনালোকে এইযোৰ ল'ব পাৰিব 2200 টকাত। পিয়ৰ পদ্মিনী 2200 টকাত ল'ব পাৰিব। তাৰপিছত দেখুৱাবলৈ ওলাইছোঁ মই কম মূল্যৰ চাদৰ। চাওকচোন, এইবোৰ চাদৰ। এইবোৰ চাওকচোন, চাদৰ, কটনৰ চাদৰ। এইবোৰ এই চাদৰবোৰ আপোনালোকে লাভ কৰিব দুখনত 300 টকা। দুখন চাদৰ 300 টকা, যথেষ্ট আহল বহল। দুখনত 300 টকা। এইখনৰ লগত এখন পাব, আৰু আছে, আৰু যিকোনো দুখন পাব। আৰু এটা ৰং আছে, এইটো ব্লু। ইয়াৰ পিছত দেখুৱাইছোঁ মই আপোনালোকক ষ্টেপল কটনৰ যোৰা এটা। ষ্টেপল কটনৰ ব্লু, ডাৰ্ক ব্লু, ৰেড আৰু হোৱাইটৰ কাম কৰা আছে। চাওক, ৰেড আৰু হোৱাইটৰ কাম কৰা আছে। এখন মেখেলা, মেখেলাখন যথেষ্ট আহল বহল। চাওক, এখন মেখেলা। ইয়াত এইকেইটা আছে সাইড পাৰি আৰু এটা ব্লাউজৰ পিচ। ব্লাউজৰ পিচটোত এটা পাৰি থাকিব। কাপোৰটো যথেষ্ট ধুনীয়া। ব্লু কালাৰটো এনে উজ্জ্বলে লাগে। ৰেড কাম কৰা আছে আৰু ভাল লাগিছে। এখন চাদৰ, এখন চাদৰ। চাওক, এখন চাদৰ। ইয়াৰ মূল্য 1250 টকা, মাত্ৰ 1250 টকা। আপোনালোকে 1250 টকাত ইমান ধুনীয়া কাপোৰ এযোৰ পাব। চাওকচোন, আৰু যদি পচন্দ হয় স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ কৰিব। আমাৰ অসমৰ সকলো ঠাইলৈকে ডেলিভাৰী দিয়া হয়। আপোনালোকে DTDCটো ল'ব পাৰিব বা পোষ্ট অফিচৰ জৰিয়তেও ল'ব পাৰিব। যোনটো সুবিধা হয় সেইটোৱে ল'ব পাৰিব। আৰু মেখেলা দুখনমান এনেই দেখুৱাই দিওঁ আপোনালোকক, কম মূল্যৰ। এইবোৰ মেখেলা আহিছে, এইবোৰ 150 টকা, দুখনত 300 টকা। এইবোৰ চব ইয়াৰ লগত ইয়াত এখন পাব। এইবোৰ আপোনালোকে বিহুত এতিয়া কাৰোবাক দিবও পাৰিব, গিফ্ট হিচাপেও দিব পাৰিব মেখেলা এখন হ'লেও। চাওক, একেবাৰে কম মূল্য। এইবোৰ ঢেৰ ষ্টক হৈছে, আপোনালোকে ল'ব পাৰিব। এখন মই এনেই মেলি দেখুৱাই দিছোঁ বাৰু মেখেলা। এইখন চাওকচোন, এখন এনেকুৱা মেখেলা। এইবোৰ দুখনত 300 টকা। এইখনো এখন মেলি দেখুৱাই দিওঁ আপোনালোকক। এইখন চাওক, দুখনত 300 টকা। শ্বিপিং চাৰ্জ এক্সট্ৰা ল'ব লাগিব। শ্বিপিং চাৰ্জ এক্সট্ৰা হ'ব। এইখন মেখেলা আপোনালোকে দেখিলে নহয়। আৰু এটা কথা, ডিগবৈ অঞ্চলত, ডিগবৈ আশে পাশে আৰু মাকুমলৈকে আমি কেছ অন ডেলিভাৰী দিম। যিসকলে যদি কেছ অন ডেলিভাৰী ল'ব বিচাৰে তেওঁলোকেও যোগাযোগ কৰিব পাৰিব। আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, চাব আৰু কমেণ্ট কৰিব কেনেকুৱা পাইছে। যিসকলে গামোচা ল'লে সেইসকলে প্লিজ কমেণ্ট কৰিবচোন কেনেকুৱা পাইছে আপোনালোকে গামোচাবোৰ। তেতিয়া বেলেগৰো সুবিধা হ'ব চাবলৈ। ঠিক আছে, আজিলৈ আহোঁ। নমস্কাৰ।